এনেকুৱা জেগাডোখৰত ফচি গ'লোঁ গুগলে মানে জান খাব চাওকচোন বাৰু এখন গাড়ীখন এইফালেদি পাৰ কৰি নিব লাগে বন্ধুসকল ধুনীয়াকৈ পাৰ্চেলটো লৈ এতিয়া আহি কষ্ট কৰি আহি তো নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই আছোঁ বেংগলোৰত এয়া জমেট' টি চাৰ্ট পিন্ধি আছোঁ মই ইয়াত জমেট' কৰি আছোঁ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আজি মই ক'ত জমেট' কৰিবলৈ যাওঁ ইয়াতো বহুত ধৰণৰ গাঁৱলীয়া জেগা আছে বাৰু অৰ্ডাৰ পালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গাঁৱলীয়া জেগাত গৈ পিনে সুন্দৰকৈ কেনেকুৱা ইমান দেখুৱাব নোৱাৰিলে অলপ মানে দেখুৱাবলৈ চেষ্টা কৰিম ডিউটি জেগাতনো কিমান বেছিকৈ দেখুৱাব নোৱাৰিম অলপ চলপ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন চেনেল মানে উৎসাহ দিব কিবা এটা বুলি কয় যেন বন্ধুসকল বৰ্তমান ৰুমৰ পৰা ওলাব লৈছোঁ আৰু বস্তু এটা লৈ লৈছোঁ মোৰ মানে হেলমেটটোৰ মানে গ্লাছখন ভঙা সেইবাবে চশমাখন লৈ লৈছোঁ কোলা ধূলি সোমাই নহ'ব বহুত ধূলি সোমাই এইটো এখন লগাই ইয়াৰ ওপৰত হেলমেটটো লগাই পিনে যাব লাগিব নহ'বা পূৰা ধূলি সোমাই গ্লাছখন ভাঙিলে মানে গাড়ীখনৰ পৰা পৰোঁতে ভাঙিলে এইটো গাড়ী কিনিবলৈ যাওঁতে গাড়ীৰ লগত দিয়া ইমান ভাল নহয় মানে হেলমেটটো তো এইখন লগাই লৈছোঁ একদম ফকৰ চিং লাগিছে তো উপায় নাই লগাব লাগিব ছেফটিৰ কাৰণে ধূলি নোসোমাই এতিয়া ধুনীয়া ব'লক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ষ্টাৰ্টটো হ'লেই আৰু দেখুৱাওঁ মানে আপোনালোকসকল ৰুমৰ পৰা ওলাব লওঁতে আমাৰ এইফালে ঢেল খাই আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ বিতুপন দাদা এয়া আমাৰ বিতুপন শুই আছে মোবাইল চাই এও ডিউটি যাম বুলি ভাবিছে এইফালে কেইমাহৰ পিছত যায় সি নাজানে এয়া বিতুপন দাদা দাড়ি চাৰি পূৰা লম্বা হৈ গৈছে তো এতিয়া মই ওলালোঁ যাওঁ এতিয়া ডিউটিত সি কেতিয়া যায় যাব ব'লক বন্ধুসকল এইখন গাড়ীখন পূৰা জধৰ মধৰ লেতেৰা হৈ আছে তো এতিয়া চফা কৰা টাইম নাই আহি পিনে কৰিম বাট এতিয়া যাওঁ এইটো হেলমেটটো গ্লাছ নাইকিয়া তো বন্ধুসকল আহি গাঁৱলীয়া জেগা এডোখৰত পাই গ'লোঁ আৰু বন্ধুসকল প্ৰথমবাৰৰ বাবে এয়া ধান খেতি দেখা পাইছোঁ বৰ বেছি নহয় ধান খেতি ফাৰ্ষ্ট দেখা পাইছোঁ বেংগলোৰত এয়া ধান খেতি চাওক কি সুন্দৰ মই দেখুৱাই আছোঁ বেক কেমেৰা কৰি পিনে আপোনালোকক আৰু বন্ধুসকল চাওক এয়া ধান খেতি পূৰা ধান খেতি এয়া ধান খেতি আৰু এইবোৰ ধান খেতি নহয় এইবোৰ কিবা ঘাঁহ খেতি কিবা কি নাজানো ধান খেতি নহয় এইখিনি হৈ গ'ল ধান খেতি সুন্দৰ একদম পকি আছে ধান দেখিছেনে ধানবোৰ পকি আছে প্ৰথমবাৰৰ বাবে আজি প্ৰথম বেংগলোৰত মই ধান খেতি দেখা পাইছোঁ ভাল লাগিছে মোৰ ভাগৰ গাড়ীখন এইখন তো ধান খেতি দেখুৱাবলৈ আপোনাক অলপ ৰখি দিলোঁ আপোনালোকক তো কেনেকুৱা ৰাস্তাত লৈ যাব এতিয়া মোক গুগলে এইফালে গাঁৱলীয়া ৰাস্তা এইফালেদি যাম পূৰা বোকা পানী চব পাৰ হৈ আহিছোঁ আগত বোকাও আছিলে বাৰু গাড়ী লেতেৰা হৈছে গাড়ী ধুবগৈ লাগিব তো আপোনালোকক দেখুৱাবৰ বাবে অলপ ৰখি দিলোঁ ধান খেতি বেংগলোৰটো মানে হয় কিন্তু বাট নকৰে মানুহে ইয়াত কৰিছে ধুনীয়া হৈছে মানে যথেষ্টখিনি ধুনীয়া হৈছে ন কৰিলে হ'ব কিন্তু মানুহে ইয়াত ধনী মানুহ কোনে ধান খেতি কৰিব ইয়াত কৰিছে কোনোবাই তো আপোনালোকক আগলৈ দেখুৱাই গৈ আছোঁ চাই থাকক আৰু বন্ধুসকল এয়া অলপ চলপ দাংবডি খেতি কৰি থৈছে অকণমান আগলৈ আহিছোঁ তাৰপিছত আহি ৰখিছোঁ এয়া দাংবডি খেতি কৰিছে আৰু বন্ধুসকল এইবিধ কি খেতি মই বুজি পোৱা নাই অলপ ফুলৰ নিচিনা দেখিবলৈ আৰু বন্ধুসকল আপোনালোকে দেখা পাইছে ইয়াত যিমানখিনি আছে চব বন্ধাকবি নহয় ওলকবি খেতি তাৰপিছত আৰু সেইফালে দাংবডি আছে এইফালে চব বেংগলোৰৰ খেতি চক এইফালে চব এইবোৰ ওলকবি একদম ধুনীয়াকৈ লগাইছে বেংগলোৰৰ ওলকবি খেতি দেখা পাইছে আপোনালোকক অলপ দেখুৱাই দিছোঁ এডোখৰ জেগাত লৈ আহিছে তাকে দেখুৱাবলগীয়াত পৰিছোঁ বেংগলোৰত এয়া জংঘল দেখিছেনে একদম গুগলে মোক জংঘলৰ ভিতৰেদি লৈ আহিছে দি পেলাই ওলাই আহিছোঁ পাৰ্চেল আছে বেগত পাৰ্চেল দিবলৈ যাওঁ তো শ্বৰ্টকাটিং ৰাস্তা মানে গুগলে দেখুৱাইছে জংঘলে মংঘলে আগততো আৰু একদম ৰখিবলৈ মন নগ'ল অলপ ভয় লাগে না অচিনাকি জেগা কিবা কিবি ওলাব পাৰেতো তো এয়া এতিয়া গাড়ী লৈ যাম আপোনালোককো অলপ চলপ দেখুৱাম তো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল নতুন চেনেল জানেই সকলোৱে তো মই বেংগলোৰত আছোঁ বেংগলোৰ এখন গাঁও এৰিয়া এতিয়া যাম পকা ৰাস্তা আছে এইফালে ৰাস্তা আছে ভাল সেইটো চাইডে সেইফালেদি যাম এতিয়া আৰু বন্ধুসকল আহি এনেকুৱা জেগাডোখৰত ফচি গ'লোঁ গুগলে মানে জান খাব চাওকচোন বাৰু এইখন গাড়ীখন এইফালেদি পাৰ কৰি নিব লাগে এইডাল গাতে স্কুটি এতিয়া উঠে বা নুঠে এইটো ৰাস্তাইদি মানে এইফালেদি যাব লাগে মই এইটো একদম শ্বৰ্টকাটিং গুগলে এইফালেদি শ্বৰ্টকাটিং লৈ আহিলে মোক তো শ্বৰ্টকাটিং লৈ অহা গতি মোৰ বেয়া হৈ গৈছে এইফালে এতিয়া এই খাল হয় এইটো
এইটো নলাটো নমাই পিনে এইফালেদি নিব লাগিব বাৰু কোচিছ কৰি চাওঁ চেষ্টা কৰি চাওঁ সেইফালে ৰাস্তা আছিলে বাট সেইফালে নিনিলে ভাল ৰাস্তাই এইফালে বেয়া ৰাস্তাই দি লৈ আহিছে গুগলে যোনফালে দেখুৱাইছে সেইফালে আহি আছোঁ আৰু এতিয়া মই এইফালেদি যাব লাগিব তো চাওঁ আৰু কোচিছ কৰি একদম পূৰা ধুনীয়াকৈ গাঁতটোৰ পৰা উঠালোঁ ধুনীয়াকৈ নহয় বহুত কষ্টত উঠালোঁ আৰু অকলে নহয় আৰু এজন মানুহ আহি আছিলে বাট সেই মানুহজনে মোক সহায় কৰি দিলে মানুহ নহয় ভগৱান বুলিয়ে ক'ব লাগিব আৰু বন্ধুসকল বহুত দেৰি অহাৰ পিছত এয়া পালোহি মই এইটো বিল্ডিংটো দেখিছে নহয় কিমান ওখ আৰু ইয়াৰ ভিতৰত যাব লাগিব মই এতিয়া তো এইফালেও আছে বিল্ডিং ডাঙৰ ওখ বিল্ডিং দেখিছে নহয় আপোনালোকে এতিয়া যাওঁ ভিতৰত বন্ধুসকল ধুনীয়াকৈ পাৰ্চেলটো লৈ এতিয়া আহি কষ্ট কৰি আহি লিফ্টৰ ভিতৰেদি গৈ পিনে পাৰ্চেলটো দিম তাৰপিছত আকৌ যাম আৰু এয়া লিফ্টৰ ভিতৰত আৰু বন্ধুসকল আপোনালোকে দেখা পাইছে নিশ্চয় ইমান ধুনীয়া ৰাস্তা থাকি মোক এইটো ৰাস্তাই আহিব পাৰোঁ এতিয়া মই পাৰ্চেলটো দি এইটো ৰাস্তাই ঘূৰি আহি আছোঁ বাট এইটো ৰাস্তা মোক নেদেখুৱালে গুগলে এনেকুৱা এটা ৰাস্তা দেখুৱাইছে মোক মানে একদম ফকৰ ৰাস্তা দেখুৱাই দিছে এইটো চক ইমান ডাঙৰ ৰাস্তা আছে ইয়াতে তো মই গাঁৱলীয়া জেগাবোৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ কাৰণ বেংগলোৰটো গাঁৱলীয়া জেগা আছে এনেকুৱা খেতি আছে ধান খেতি কিবা খেতি অলপ হ'লেও মানে দেখিছোঁ তো মই ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছোঁ আপোনালোকক গাঁৱলীয়া জেগা দেখুৱাম বুলি মানে মোক গাঁৱলীয়া জেগাত বেছিকৈ পঠিয়াই আৰু প্ৰথম পাৰ্চেলটো দিয়া হৈ গ'ল আপোনালোকে গম পাইছে আৰু ইতিমধ্যে দেখিও পাইছে আৰু এতিয়া 2 নম্বৰ পাৰ্চেলটো দিব যাওঁ মই এইবাৰো গাঁৱলীয়া জেগাত পাইছোঁ এইডোখৰ অকণমান ভাল তাৰপিছত আকৌ গাঁৱলীয়া জেগা এইবাৰ দুটা পাৰ্চেল একেলগত আছে প্ৰথম গৈ পিনে মই পাৰ্চেলটো কালেক্ট কৰি লওঁ তো এইটো বেগত ধুনীয়াকৈ এয়া দুটা পাৰ্চেল তলত এটা এইটো ওপৰত এটা দি লৈছোঁ এতিয়া যাত্ৰা আৰম্ভ কৰোঁ আকৌ চাওকচোন কিমান জংঘলৰ মাজে গোটেই এইফালে জংঘল এইফালে জংঘল একদম জংঘলৰ মাজে মোক পঠিয়াইছে বন্ধুসকল বোলেও একদম খাটাৰা ৰাস্তা দিছে মোক তো বন্ধুসকল এইয়া লিফ্টৰ ভিতৰত সোমাই এয়া পাৰ্চেল দিবলৈ যাওঁ তো এতিয়া গৈছোঁ 11 ফ্ল'ৰ নাম্বাৰ আছে 11 ফ্ল'ৰত গৈ আছোঁ এইটো দি পিনে আহি আছোঁ মানে এয়া পাৰ্চেল খোৱা বস্তু মানে আৰু বন্ধুসকল এতিয়া আহি গ'লোঁ ৰুমত কেইবাটাও অৰ্ডাৰ মাৰিলোঁ এটা দুটাকৈ তো সকলোকেইটা দেখুৱাটো ইমান সম্ভৱ নহয় সেইবাবে যিমানকণ পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ৰুমত আহি পিনে বাই